জয় কৃষ্ণ সমূহ ভক্তপ্ৰাণ ৰাইজ আজি আপোনালোকক মই এটা আধ্যাত্মিক ভিডিঅ' এই নামঘৰৰ পৰাই বনাব বিচাৰিছোঁ। আপোনালোকক প্ৰথমতে মোৰ চেনেল লাইফ কেনত কাম টুৱাইছলৈ স্বাগতম জনাইছোঁ আৰু আজি এটা সুন্দৰ মনোমোহা অনুষ্ঠান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই অনুষ্ঠানটো কিহৰ ওপৰত বেষ্ট হৈছে মই দুআষাৰ কৈ দিছোঁ। আমাৰ মানৱ জীৱনৰ পৰিক্ৰমাত তিনিজন গুৰু পাওঁ। প্ৰথম হ'ল আদিগুৰু, দ্বিতীয়তে শিক্ষাগুৰু আৰু তৃতীয়তে হ'ল ধৰ্মগুৰু। সেয়েহে আমাৰ পৰম গুৰুজনাৰ বাক্য অনুসৰি প্ৰত্যেক বছৰৰ 25 অক্টোবৰ দিনটোত আদিগুৰু দিৱস হিচাপে অসম তথা ভাৰতৰ যিমান ঠাইত আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰম আছে সকলোতে উলহ মালহেৰে পালন কৰা হয়। সেয়েহে আজি মই আপোনালোকক আমাৰ এই শিৱসাগৰ চক্ৰত যি আদিগুৰু দিৱস উদযাপন কৰা হৈছে তাৰে কিছু ভিডিঅ' দেখুৱাবলৈ এটা সামান্য প্ৰয়াস কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। জয় কৃষ্ণ। এয়া নামঘৰৰ মজিয়াত ভৰি দিয়েই মই দেখুৱাইছোঁ। আমাৰ দেউৰীসকলে মাহ প্ৰসাদসমূহ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ভকতক দিবলৈ। এইবাৰ ব'লকচোন নামঘৰৰ ভিতৰ ভাগলৈ যাওঁ। ইয়াতে ভাগৱত পাঠ হৈ আছে, ইয়াৰে কিছু অংশ আমি শুনোগৈ। ইয়াৰ পিছৰ কাৰ্যসূচীত আছে কনিষ্ঠজনে জ্যেষ্ঠজনক এই নামঘৰৰ মজিয়াৰ ভিতৰতে সন্মান জনাব। চাওকচোন ভিডিঅ'টো। কি এক মনোমোহা দৃশ্য চাওকচোন। কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা কৰি সন্মান প্ৰদৰ্শন কৰিছে চাওকচোন। এয়া এইবাৰ আমাৰ ৰেণু আইক সন্মান প্ৰদৰ্শন কৰিছে আমাৰ এজন কনিষ্ঠ ভকত আছে। এইবাৰ আন এজনক সন্মান প্ৰদৰ্শন কৰিছে চাওকচোন। এইবাৰ আমাৰ টংকপ্ৰভুক সন্মান প্ৰদৰ্শন কৰিছে কনিষ্ঠজনে। চাওকচোন কি এক মনোমোহা দৃশ্য। এইখিনিতে মই ভিউৱাৰ্ছসকলক বেলেগ এটা দৃশ্যলৈ লৈ যাওঁ। যিহেতু শিৱসাগৰ জিলাৰ আধ্যাত্মিক যুৱ সমাজৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটেৰী উপস্থিত আছে, তেখেতসকলৰ পৰা কিছু কথা জানো ব'লকচোন। এয়া এতিয়া নামঘৰত আমাৰ শিৱসাগৰ চকত আদিগুৰু দিৱসৰ অনুষ্ঠান উদযাপন হৈ আছে। এই চেগতে মই আমাৰ যিটো ৰান্ধনীশাল ইয়ালৈ আহি আমাৰ আধ্যাত্মিক যুৱ সমাজৰ ছেক্ৰেটেৰী তথা আমাৰ শিৱসাগৰ চকৰ প্ৰেচিডেণ্ট প্ৰভুকো পাইছোঁ। মই যিহেতু আমাৰ এই আধ্যাত্মিক যুৱ সমাজৰ যিজন সাধাৰণ সম্পাদক, তেওঁলোকে এই অনুষ্ঠানটোৰ আগভাগ লৈছে। যিহেতু এইটো আদিগুৰু দিৱস, সেয়েহে মই তেওঁৰ পৰাই কিছু তথ্য জানিব বিচাৰিছোঁ। আহকচোন। জয় কৃষ্ণগুৰু প্ৰভু। এইজনে হ'ল আমাৰ আধ্যাত্মিক যুৱ সমাজৰ সম্পাদক। প্ৰভু, আজি গম পাইছোঁ যে এই আমাৰ ইয়াত যি উদযাপন হৈ আছে আদিগুৰু দিৱস, এই আদিগুৰু দিৱস আপোনালোকৰ ধৰক কাৰ্যসূচীটো কেনেকুৱা কাৰ্যসূচী আছে? দিনযোৰা আছে নে সোনকালে শেষ হ'ব বা কেনেধৰণৰ কাৰ্যসূচী? আৰু ক'ৰবাৰ পৰা বাহিৰৰ পৰা কাকবা নিমন্ত্ৰণো কৰি অনা হৈছিলে নেকি? দুআষাৰ তাৰ বিষয়ে কওকচোন। জয় কৃষ্ণ গুৰু।
কাৰ্যসূচীটো দিনজোৰা বুলিয়ে ভবা হৈছে। হয় হয়, আমি প্ৰস্তুতি চলাই আছোঁ তেনেকৈ। হয়, দিনজোৰা কাৰ্যসূচী হিচাপে আমাৰ ইয়াত যিখিনি নৈতিক কৰ্ম যিখিনি আছে আমাৰ সেইভাগ হৈ গৈছে ভাগৱত পাঠৰ লগতে। হয়, এতিয়া আমি বিশেষকৈ আদিগুৰু দিৱসৰ লগত সংগতি ৰাখি আদিগুৰু দিৱসনো কিভাৱে পালন কৰা হয় তাৰ বিষয়ে আমি আমাৰ মানে ভকত সমাজৰ এজন তেখেতৰ হোৱাই দি আমি অনুষ্ঠান ভাগত এতিয়া বাৰ্তা দি থকা হৈছে, তাৰ বিষয়ে আলোচনা কৰি থকা হৈছে। আৰু বাহিৰৰ ভকত হিচাপে আমাৰ কাষৰে তলা পাটোৱাৰী চক্ৰৰ পৰা ভকত আহিছে আমাৰ ইয়ালৈ। ভাল লাগিছে আমাৰ উপস্থিত থকাৰ কাৰণে। আৰু আমি ইয়াৰ এই অনুষ্ঠান ভাগতে বিশিষ্ট আমাৰ আশ্ৰমত মানে সেৱা আগবঢ়াই যোৱা বয়সস্থ কেইগৰাকীসকল আছে, আইসকল আছে, প্ৰভুসকল আছে, তেখেতসকলক আমি সেৱা জনোৱা যুৱ সমাজৰ হৈ এভাগী সেৱা আগবঢ়াইছোঁ। এইবাৰ আহকচোন, আমাৰ শিৱসাগৰ চক্ৰৰে এগৰাকী ভকত ডিম্পুতা সন্দিকৈ প্ৰভুৱে আদিগুৰু তাৎপৰ্য আগবঢ়াইছে, ইয়াকে শুনো আহকচোন। অনুষ্ঠান কৰিবলৈ যায় ভকতলৈ যাওঁতে আমি এতিয়া বেপাৰী ফালেদি গৈছিলোঁ, এবাৰ মনত পৰিছোঁ মানে কঁকালৰ অকণমান পানী, ইয়াতো পানী, চাইকেল কেইখন দাঙি নিছিলোঁ। সৰু সৰু চাইকেল আছিলে সেইকেইখন মনত এতিয়াও গৈছে, চাইকেল দাঙি আমি একোটা অঞ্চল পাৰ নহয়। আজি আদিগুৰু দিৱস উপলক্ষে ইয়াত সমবেত প্ৰভুসকলৰ আইসকলৰ ভক্তি আধাৰ শ্ৰোতা আনন্তীসকলৰ আৰু ভক্ত প্ৰহ্লাদ শিৱভদ্ৰী শিশুসকলৰ অমৰ শ্ৰীচনত সেৱা জনাই আদি গুৰুজনে আদিৰ ওপৰত এবাৰ বক্তব্য ৰাখিছিলে। গুৰুজনৰ অমৃতবাণী পান কৰাৰ সৌভাগ্য ঘটিছিল। অকলে আছিলো মই আদি নিৰঞ্জন, সৃষ্টি নকৰিলে নহয় নহয়। এতিয়া মহাপূৰ্ণ, এতিয়া সৃষ্টি একো নাই, ভগৱন্ত পুৰুষে সৃষ্টি কৰাৰ চিন্তা কৰে। আৰু যেতিয়াই সৃষ্টিৰ কথাষাৰ ভাবিলে তেতিয়াই গুৰুজনে কওঁতে আদি আৰম্ভ হৈছে। তাৰমানে আদি মানে কি? আৰম্ভ। য'ত আৰম্ভ হয় তত অন্ত হয়। আদি বুলিলে অন্ত আছে। সেইকাৰণে ভগৱানক আদি শব্দটোৰ লগত নকৈ কি কয়? অনাদি। আদি বুলিলে প্ৰকৃতি, প্ৰকৃতি বুলিলে জগত, আৰু জগত বুলিলে আমি। আমি সদায় মা দেউতাকক আঘাত নিদিয়া কথা কৈছোঁ। কেতিয়াবা মা পিতৃ মাতৃৰ লগত ফুটা ফুটা লাগে, দুখ পায়, কেতিয়াবা দুখ পোৱাৰ কথাটো বেলেগ আৰু আঘাত পোৱাৰ কথা বেলেগ। আঘাতে বহু লং টাৰ্মিং প্ৰভাৱ পৰে। শেষলৈকে বহুত দীৰ্ঘম্যাদী এটা আঘাত মানে মানুহ এজনৰ প্ৰভাৱ থাকে। সেইকাৰণে আঘাত পোৱা কৰ্ম কৰিব নালাগে পিতৃ। সমূহ ভক্তপ্ৰাণ ৰাইজ, এয়া আমাৰ এতিয়া মূল পিতৃ মাতৃক সেৱা কৰা এই আদিগুৰু অনুষ্ঠানৰ যি মূল লক্ষ্য সেয়া আৰম্ভ হ'ব। ইয়াতে মই আমাৰ এজন তীৰ্থ বুলিয়ে কৈছোঁ, যিহেতু আমি একেলগেই অগা পিছাকৈ নাম লৈছোঁ, আমাতকৈও পুৰণি তেখেত, আৰু একোটা ভাল সম্পৰ্ক আছিলে আশ্ৰমৰ লগত তেখেতৰো। সেয়েহে মই মুকুতা সন্দিকৈ প্ৰভুক ইয়াতে লগ পাই দুআষাৰ সুধিব বিচাৰিছোঁ। প্ৰভু, প্ৰথমতে কওক, আজি বহুদিনৰ মূৰত আপোনাক আমাৰ এই নামঘৰত লগ পাইছোঁ, নহয়নে? আজি এই অনুষ্ঠানটোত উপস্থিত থাকি আপোনাৰ অনুভৱ কেনেকুৱা হ'ল কওকচোন। অনুভৱ পৰম তৃপ্তিদায়ক আৰু কৃষ্ণগুৰু সেৱাশ্ৰমৰ পৰম কৃপালু গুৰুজনাই আদিগুৰু দিৱসৰ যিটো ব্যৱস্থা কৰিছে, ডেফিনেটলি ইয়াৰ যোগেদি আমাৰ যুৱক যুৱতীসকলক আজিৰ দিনটোত পিতৃ মাতৃৰ আশীৰ্বাদ লয়। জানিতে অজানিতে সন্তানবিলাকে পিতৃ মাতৃক যদি কিবা অপৰাধো কৰিছে, দুখো দিছে, আঘাতো দিছে, সেই আজিৰ দিনটোত তেখেতসকলে তেওঁৰ পিতৃ মাতৃক চৰণত সেৱা জনাই সেই গোটেইবিলাক ক্ষমা বিচাৰে আৰু অপৰাধ মুক্ত হৈ এটা সুন্দৰ জীৱন অতিবাহিত কৰাৰ কাৰণে আশীৰ্বাদ লয়। আৰু এনে এটা সুন্দৰ ব্যৱস্থা, এনে এটা সুন্দৰ নিদৰ্শন কৃষ্ণগুৰু সেৱাশ্ৰমৰ পৰম কৃপালু গুৰুজনাই এই ব্যৱস্থা কৰি দিছে। আৰু মূল আশ্ৰমতো আজি আমাৰ এনে কাৰ্যসূচী লৈছে, তাত গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু আছে, গুৰুজনাৰ উপস্থিতিত তাত এনে কাৰ্যসূচী লৈছে। তাৰ উপৰিও আমাৰ শাখাই শাখাই এই এনে কাৰ্যসূচী
সম্পাদন মানে কৰা অসম হৈছে। তথা ভাৰতৰ যিকোনো জেগা আমাৰ কৃষ্ণগুৰু শাখা সেৱা আশ্ৰম নহয় জানো অসমতে প্ৰভু? নহয়, অসমতে নহয়, ভাৰতৰ বিভিন্ন অঞ্চলত য'ত আমাৰ কৃষ্ণগুৰু শাখা সেৱা আশ্ৰম আছে, Definitely. সেই আশ্ৰম দিল্লীতে হওক, হায়দৰাবাদতে হওক, এলাহাবাদতে হওক, হয়। তাত আমাৰ এই কাৰ্যসূচী আজি পালন কৰিছে। হয়। সুদূৰ ভাৰতৰ বাহিৰতো যিবিলাক আমাৰ শাখা আছে সেইবিলাকতো আজি আদিগুৰু দিৱস পালন অঁ, কৰিছে। কাৰণ আন্তৰ্জাতিক সমাজ এখন আছে নহয় আমাৰ। হয় হয়, অতি সুন্দৰ কথা কৈছে। ভাল লাগিলে প্ৰভু আপোনাৰ পৰা কথাখিনি জানি, আৰু আমিও বাঞ্ছা কৰোঁ যে মাজে সময়ে নামঘৰলৈ আহিলে লগ পাব পাৰিম ইয়াতে। আৰু মই গুৰুজনাৰ কৃপাত মঙলবাৰে হ'লেও এপাক মাৰোঁ আৰু প্ৰভু ৰাখিছোঁ আজি। জয় কৃষ্ণ গুৰু। আহকচোন এতিয়া আমাৰ মূল অনুষ্ঠান আদিগুৰু দিৱস আৰম্ভ হ'ব। অৰ্থাৎ আমাৰ এই সন্তানসকলে বছৰটোৰ ভিতৰত যদি মাক দেউতাকৰ ওচৰত কিবা ভুল কৰিছিলে তেতিয়াহ'লে তেওঁলোকে সেৱা লৈ ক্ষমা প্ৰাৰ্থী হ'ব, আৰু মাক দেউতাকো তেওঁলোকক মিঠাই খুৱাই আশীৰ্বাদ দিব, আৰু সন্তানসকলেও মাক দেউতাকক তেনেধৰণে মিঠাই খুৱাব। চাওকচোন অনুষ্ঠানটি। নাম দান কৰি আমাক পূৰ্ণ প্ৰাপ্ত কৰিলা। আজিৰ আদিগুৰু সেৱা দিৱসত তুমি আমাক এনে কৃপা কৰা যাতে আমি তোমাৰ আত্মাৰ প্ৰেমৰ পানীৰে বিশাল হৈ সকলো লোককে সমদৃষ্টিৰে চাবলৈ, লোকহিতাৰ্থে কৰ্ম কৰিবলৈ, তোমাৰ প্ৰতি একান্ত ভক্তি কৰিবলৈ, পিতৃ মাতৃ আৰু শিক্ষাগুৰুক ভক্তি কৰিবলৈ সক্ষম হ'ব পাৰোঁ। আকৌ ক'ব, হে পিতা, হে আই, পৰমেশ্বৰ কৃপাত তোমালোকে নিমিত্ত হৈ আমাক বিনন্দীয় পৃথিৱীখন চাবলৈ আৰু ৰস ভাগ পান কৰিবলৈ জন্মদান কৰিলা। আমাক আশীৰ্বাদ কৰা যাতে আমি ঈশ্বৰ কৃষ্ণগুৰুক ভক্তি কৰি সৎ শিক্ষা গ্ৰহণ কৰি আধ্যাত্মিক জ্ঞানেৰে পৰিপূৰ্ণ হৈ পূৰ্ণাংগ মানৱ ৰূপে প্ৰতিষ্ঠিত হৈ ভৱিষ্যতে দেশৰ সেৱা আৰু তোমালোকক সেৱা ভক্তি কৰিব পাৰোঁ। এতিয়া আপোনালোকে চবেই জয়ধ্বনি কৰাৰ লগে লগে চবেই সেৱা ল'ব। ইয়াত সন্মুখত আঁঠুলৈ সেৱা ল'ব। জয় কৃষ্ণ গুৰুক চিন্তি কৃষ্ণ গুৰু বোলা, কৃষ্ণ গুৰু বোলা, কৃষ্ণ গুৰু বোলা, কৃষ্ণ গুৰু কৃপা বিলাক, কৃষ্ণ গুৰু বোলা, কৃষ্ণ গুৰু বোলা, কৃষ্ণ গুৰু বোলা। জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ, জয় কৃষ্ণ। এতিয়া মিঠাই খুৱাব। প্ৰথমে পিতৃ মাতৃসকলে পাব। যিসকলে পাইছে তেওঁলোকে খুৱাই দিয়ক আৰু সন্তানক আশীৰ্বাদ দিয়ক দেই। সকলোকে আশীৰ্বাদ দিয়ক। এইবাৰ আহকচোন, মোৰ মাৰ লগৰ এগৰাকী শিক্ষয়িত্ৰীক দেখুৱাওঁ আৰু দুটামান কথা তেওঁৰ পৰা জানো। এয়া আজি বহু দিনৰ মূৰত আমাৰ মা সমপৰ্যায় এয়া মই ভাৰতীয়াক পাইছোঁ। তেখেতে মোক এটা মিঠাই খুৱাই দিছে। মোৰ মাতৃসমত জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু। আই সেৱা ভাগি কৈছোঁ দেই। জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু। ভাল লাগিছে গৈ আই।
বহুত দিনৰ মূৰত পাইছোঁ আজি, কেনেকুৱা ভাল? হয় হয়, আজি এই অনুষ্ঠানটোত উপস্থিত থাকি কেনেকুৱা লাগিলে? এনেকুৱা ভাল লাগিছে নহয়, হয় মানে এনেকুৱা যেন সদায় হৈ থাক, নহয় মানে সদায় হৈ থাক কেনেকুৱা লাগিছে। এইয়াই দেই আমাৰ এসমত ভাৰতীয় কেনেকৈ ডিমৌত আমাক লগ লৈ কিমান অনুষ্ঠানত লৈ যায়। ভৰি ভাঙিলে তথাপিও যে আজি আপুনি এনেকৈ আহি ওলাইছে, আমাৰ ইমান পৰম আনন্দ পাইছোঁ। সেইটোৱে লাগে, সেইটো মানুহে ৰাখিব লাগে। হয় হয়, আজি গাড়ী নাই, তথাপিও মই গাড়ী ভাড়া কৰি আহিছোঁ ভকতক চাবলৈ। ভকতক পাবলৈ নাই, সদায় ভকতক নাপায় নহয়, অনুষ্ঠানতে লগ পায়। গতিকে সেই অনুষ্ঠানলৈ যাব নোৱাৰিলে যে আমাৰ সিংহদুৱাৰ আশ্ৰমখন সদায় সুন্দৰ হৈ থাকক, অসমৰ ভিতৰত জাকত জিলিকা হওক। আৰু প্ৰভুৱে সেইকাৰণে ইয়াত থাকি ভাল পায়। কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে ডিমৌ বুলি ক'লে বৰ ভাল পায়, আৰু ইয়াত দুদিন নথকাকৈ কোনো দিন নাযায়। হয় হয়, কাৰণ আপুনিতো বহুত ইতিহাস জানেতো, আমি জানো এই আশ্ৰমখনৰ বিষয়ে। আজি গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুলৈ কোটি কোটি সেৱা জনাইছে প্ৰভু। সমস্ত ভক্তবৃন্দ একেঘৰ পৰিয়াল থাকিবলৈ সকলোকে যেন কৃপা কৰে। জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু। আই সেৱা ভাগি কৰি সামৰিছোঁ দেই। জয় কৃষ্ণ গুৰু, জয়। এয়া অনুষ্ঠানৰ শেষত আমাৰ ৰান্ধনীশালত সিদ্ধ গ্ৰহণ হৈছে। চব এয়া হৰিধ্বনিৰ পিছত সকলোৱে একান্ত মনে সিদ্ধ অন্ন গ্ৰহণ কৰিছে। চাওকচোন আপোনালোকে। মই সকলোকে অলপ অলপকৈ দেখুৱাই গৈছোঁ দেই, আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো। জয় কৃষ্ণ গুৰু। সমূহ ভক্তপ্ৰাণ ৰাইজ, আজিয়ে আমাৰ শিৱসাগৰ চক্ৰত যি আদিগুৰু দিৱস উদযাপন কৰা হ'ল, আমাৰ অনুষ্ঠানটো প্ৰায় শেষ পৰ্যায়ত আহি উপস্থিত হৈছে। এনেকুৱাতে মই আমাৰ মাতৃসময়ে ভাৰতীয়াই তেখেত ডিমৌত থাকে, আমাক নিচেই সৰু কালৰে পৰা পোৱা। সেয়েহে আপোনালোকক আজি এই ক্লিপিংটোৰ যোগেদি মোৰ ভিডিঅ'টো শেষ কৰিছোঁ। আপোনালোকে অনুষ্ঠানটোৰ ভিডিঅ'সমূহ ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় কৃষ্ণ।